মানে ভিডিঅ' মানে একো নাই মোৰ তাতে গম পাইছেনে একো নাই তো কি কৰি আছোঁ আজি ঘৰতে মানে এইটো কি অ'টছ খাইছোঁ চাইছেনে অ'টছ ইয়াৰ নাম হ'ল অ'টছ গম পাইছে ই মানে ডায়েবেটিছ থকা মানুহ জিম কৰা মানুহ এইবিলাক খাব লাগে গম পাইছেনে এইবিলাক খালে মানে খুবেই ভাল ইয়াতে মানে ফেটছটো খুবেই কম প্ৰ'টিন বহুত আছে গম পাইছেনে এনাৰ্জি বহুত আছে আপুনি সুধি চাব লাগে আন 10জনক গম পাইছে নে নাই তো মানে এইটোৱে খাই আছোঁ আজি এইটোৱে দেখালোঁ আপোনালোকেও খাওক গম পাইছে নাই সুস্বাস্থ্য এটা ৰাতিপুৱা ভাত নাখাই পেলাই এইটো খাওক এক কাঁহী ভাত মাৰাতকৈ ৰাতিপুৱা এইটো মাৰক তো গম পাইছে নাই কি কৈছোঁ পুৱাই এই কাঁহী ভাত মাৰাতকৈ এই অ'টছ বাতি মানে খাওক গম পাইছেনে অ'টছ লওক এক বাতি বঢ়িয়াকৈ বিস্কুট চিস্কুট দি কিনে বা গাজৰ চাজৰ দি কিনেও খাব পাৰে বহুত ভাল লাগে টেষ্টি হয় গাজৰ তাৰপিছত আপোনাৰ বিন গম পাইছে নাই তো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব গম পাইছেনে আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়াই মই দূৰ দূৰ জেগাত যাব পাৰিম ধুনীয়া ধুনীয়া জেগাত প্লেনিং আছে কিন্তু যাব পৰা নাই মোৰ নিজৰ কিছুমান কাম আছে মই ইলেক্ট্ৰিচিয়ান হয় ইলেক্ট্ৰিকৰ কামো কৰোঁ মই আৰু এটা কথা ভাতত কি জানে ভাতত আপোনালোকে ভাবিব পাৰে ভাত খালে প্ৰ'টিন পায় কি হয় ভাতত কোনো ধৰণৰ প্ৰ'টিন নাথাকে গম পাইছে ভাতত কেৱল কাৰ্বহাইড্ৰেট থাকে গম পাইছেনে তো যদি অ'টছ লওক মুঠৰ ভাতটো কমাই চলক আৰু মানে যিবিলাক মানে শকত মানুহ বেছি আছে তেওঁলোকক কৈছোঁ আৰু ক্ষীণ মানুহে ভাত খোৱাটো ভাল কিন্তু শকত মানুহেতো মানে শকত মানুহ যিবিলাক আছে ময়ো এটা শকত আছিলোঁ বহুতখিনি ক্ষীণাইছোঁ মই গম পাইছেনে অ'টছ খাই কিনেই কমাইছোঁ তো বেয়া নাপাব আজি বেলেগ জেগা মানে ভিডিঅ' নাই কাৰণে মইতো দেখাই আছোঁ তো আৰু মই এটা ধুনীয়া পৰিৱেশৰ মাজত আছোঁ চাইছে মোৰ জেগাই হৈছে এইখিনি নদীৰ পাৰ মানে এটা নেচাৰৰ মাজত মই থাকি ভাল পাওঁ গম পাইছেনে তো আগৰ যদি ভাল লাগে মোক আগুৱাই লৈ যাব আপোনালোকে তো বেয়া লাগে নকৰিব